বাইকখন চুৰল বহুত দুখ লাগি গৈছিল একদম ফুল ডিপ্ৰেশ্যনত সোমাই গৈছিলোঁ গাইজ তো তাৰে দিয়াৰ পিছত এনেকুৱা হ'ল যে নহয় মেট্ৰিক কেনেকুৱা হ'ব ঠিকে আছে তো 7 টকা আমি 1 টকাটো ই তলত পৰি গ'ল ছোৱালী দুটামান থকা কাৰণে লাজতে 1 টকাটো নিবিচাৰিলা তো সেইবাবে আমি চিপছ খাব নাপাৰিলোঁ গাইজ এই 4 টকাতে লগৰ ঘৰত যাই কিনে তাৰপিছত ৰাজীৱৰ ঘৰত যাই পেলাই 4 টকা দি চেনি মেৰা খালোঁ আৰু গাইজ তেৰি মেৰি খালো এই ঘটনা ভাল ইমান বেছি জেগা 1 টকা কি হৰি পৰে ইয়াৰ পৰা iPhone 12 Pro পৰি গেলে guys hide out the master of my CEO নমস্কাৰ বন্ধুসকল কি খবৰ কেনে আছে আৰু স্বাগতম জনাইছো মই ইউটিউব চেনেলে তো আজি আছো চাব পাৰে কি ধুনীয়া এটা জাগাৰ পৰিৱেশৰ মাজত আৰু এই আমাৰ লগত আছে টিকু মহন্ত আৰু আছে মৃদুল মহন্ত তো গাইজ বহুত দিন মূৰত মই ইউটিউবত ভিডিঅ' দিয়া নাছিলো কাৰণ বহুত বেয়া দিন গৈছিল ফাৰ্ষ্ট আছিল মেডিকেল ভৰ্তি হ'লো তাৰপিছত মোৰ গাড়ীখন চুৰ হ'ল তাৰপিছত কৰোণা পজিটিভ তো এনেকৈ গ'ল আৰু একমাহ তো এমাহ পিছত আৰু আহিছোঁ আপোনালোকৰ মাজত তো ভিডিঅ'টো আপোনালোকে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব তো কাহিনী কৈ আছোঁ কিদৰে হ'ল আমি পথাৰৰ মাজত আছোঁ আৰু বহুত দুখৰ দিন গ'ল বহুত বেয়া দিন গুচি গ'ল তাৰে পিছত অলপ ক'ৰবাৰে ভাল দিন আহিল বাইকখন চুৰ হ'ল বহুত দুখ লাগিছিল একদম ফুল ডিপ্ৰেশ্যনত সোমাই গৈছিলোঁ গাইজ তো তাৰে পিছত তাৰে আগতে নগাঁৱৰ পৰা ৰাইডত অহাৰ পিছতে মই মেডিকেল ভৰ্তি ল'ব খাব লগা আছিল অলপ বেমাৰ আছিল পেটৰ অসুখ তো সেইকাৰণে তাৰে পিছত বাইক চুৰ হ'ল তাৰে পিছত আকৌ দেউতাৰ কৰোণা হ'ল ঘৰত থাকিলোঁ মোৰো কৰোণাৰ দৰে হৈ গ'ল আৰু মই চেক কৰা নাছিলোঁ কাৰণ মোৰ কিন্তু পূৰা জ্বৰ হৈ গ'ল বহুত পিছত আজি ৰিকভাৰ হ'লোঁ হোৱাৰ বাবে আজি একবাৰ পথাৰলৈ আহিলোঁ গাইজ তো কলেজৰ বাটত মানে গাড়ীখন থ'লোঁ থৈ পেলাই কলেজ কৰিলোঁ CC কেমেৰাত আছে আপোনালোকে চাব পাৰে এই ক্লিপটো তো ইয়াতে চাব পাৰে আপোনালোকে যে গাড়ীখন মই এনেকৈ থ'লোঁ থৈ পেলাই মানে কি হৈছে মাটিখিনি গিলা আছিল বাবে মই গাড়ীখন অলপ আগুৱাই থৈ দিলোঁ আগুৱাই থৈ দিয়াৰ পিছত এনেকুৱা হ'ল যে CC কেমেৰাৰ পৰা চাব পাৰে বাহিৰলৈ গ'ল আৰু বাহিৰলৈ যোৱাৰ পিছতে আৰু কি কৰিব আৰু গাড়ী চুৰ কৰি লৈ গ'ল ক'ত গমেই নাপালোঁ তো ইয়াৰ কলেজ চলেজতো বহুত দিন যোৱা নাই মন চন বেয়া হৈ আছে তো কি কৰিব আৰু গাড়ী তো ইয়াৰ আমি আছোঁ ধুনীয়া পথাৰৰ মাজত আৰু সোণালী ধানবোৰ কাটি পেলাই নাৰা কৰি থৈ দিছে গাইজ আৰু টিকু মহন্ত কি খবৰ তোমাৰ ঠিকে আছে দিয়া ঠিকে আছে বাকী পঢ়া শুনা তোমাৰতো মেট্ৰিক আহি আছে নহয় মেট্ৰিক কেনেকুৱা হ'ব ঠিকে আছে তাৰ বোলে ভাগৰ ধৰিছে আমি বৰ্তমান আছো নদী পাৰলৈ যাই আছো তো আমি এটা কি কৰি আছো কিবা কৰি আছো আৰু গাইজ চবতে আমি কি ধুনীয়া একদম পথাৰৰ মাজত আছো আৰু ৱাইড এংগলৰ ভিডিঅ' কেনে হৈছে চবতে তো ইয়াতে হাঁহি আছে তো তাক কাজিয়া কৰি হাঁহ কৰি আছে আৰু গাইজ তো আৰু এটা কথা ক'ব পাৰিছো ই আজি আহিছে বঙাইগাঁৱৰ পৰাই তো জাগাখিনি চাই কেনেকুৱা লাগিছে চব একদম ৰাস্তা 4 লেন হৈ গৈছে তো কেনেকুৱা লাগিছে অভাৱে নাই কিবা অভাৱে নাই কি অভাৱ নাই বালাৰ অভাৱে নাই বোলে ইমান ধুলা তো ইয়ালৈ কলা মানুহে বগাই যাব পাৰে আমাক চাব পাৰে আমি অলপ চলপ বগাই গৈছো তিনিটাই ইয়াতে থাকি পেলাই তো চব একদম 4 লেন হৈ আছে দেখাই আছো চব আৰু সেইবাৰে আমি আহিছো সেউজীয়া অলপ মাজত পথাৰৰ মাজত কি কৈছে আৰু তো বঙাইগাঁৱৰ পৰা আজি কেইটা বজাত আহিছে ৰাতিপুৱা 7:30 বজাত গাড়ী উঠছো কেইটা আহিছে 10টা বজাত আহিছে 10টা বজাত আহিব গৈছে পুৰা আৰু মজা আৰু মজা ভাতে খাব কিন্তু পৰঠা খাইছো পৰঠা গাইছ কি হৈছে ক কাহিনীটো 7 টকা কিন্তু পৰঠা দুটা খালো তাৰপিছত আমলেট এটা অৰ্ডাৰ দিলি তই দিলেও পইচা দিবা কিন্তু 80 টকা আছিল তাতে আৰু 75 ক'লা দিলাক 5 টকা ঘূৰে খুচুৰা 2 টকা দিলাক দুটা তাৰপিছত 1 টকা এটা মই টেবুলৰ পৰা 5 টকাটো উঠাব নোৱাৰিলো ফ্লেট আছিল और अभी तो रुको क्लाइमैक्स अभी बाकी 1 টকা 2 টকা ন 5 টকাটো উঠাব নোৱাৰিলো লাষ্টত মই তাৰমানে এই কি কয় টানি আহোঁতে 1 টকাটো পৰি গেল তলত পৰি গ'ল জীয়াকে মোবাইল চাই আছে মই লাজ লাগি গেল একদম উঠাব নোৱাৰিলো আহি কিনে আগৰ দোকানতে উঠলো তো 7 টকা আমি 1 টকাটো
ই তলত পৰি গ'ল ছোৱালী দুটামান থকাৰ কাৰণে লাজতো 1 টকাটো নিবিচাৰিলা তো সেইবাবে আমি চিপছ খাব নাপাৰিলোঁ গাইজ এই 4 টকাতে লগৰ ঘৰত যাই কিনে তাৰপিছত ৰাজীৱৰ ঘৰত যাই পেলাই 4 টকা দি চেনি মেৰা খালোঁ আৰু গাইজ তেৰি মেৰি খালো এই ঘটনা ভাল ইমান বেছি লাগে 1 টকা হয় নেকি ভাই 2 ডাব কৈছে গাইজ আৰু একবাৰ মাৰি দিয়া আমি 2 ডাবটো চাওঁ একদম মজাকে মানে তুমি এই 1 ডাব যদি তুমি নুব নহয় মাৰি দিয়া 1 ডাব দিয়া মাৰা এইবাৰ মাৰি ন 1 থাপ খাবাই নৰে দে সেইফালে 2 ডাব মাৰি দিয়া আৰু কি আছে নহয় ডাঙৰ না দিয়া সৰু 2 ডাব খাইছে গাইজ 2 ডাব 2 ডাব খাইছে বিজ্ঞানৰ কেইটা চেপ্টাৰ 15 বিজ্ঞানৰ 15 চেপ্টাৰ আৰু একেদিনাই পঢ়ি পেলাই শেষ কৰি দিছে গাইজ দিছ ইজ কল্ড জিনিয়াছ বয় তো চাৰে ডিকশনারি ভরা আছে হা মাথার ডিকশনারি ভরা আছে নাকি দেখো অসমীয়া মিডিয়াম নহয় গাইজ ইংলিছ মিডিয়াম পুৰা আৰু yo guys তো আমি আছো একদম ধুৱাৰ মাজৰ পৰা পুৰা একদম ধুনীয়াকে ওলাই আহিছো চাব পাৰে একদম আৰু এইফালে দোবানটো বহি আছে হা কি বিৰিতি what is this বিৰি এটা নাই ধান কিবা পুৰি আছে আৰু মাছ মজা আৰু পুৰা একদম থৰ্ডা একদম পুৰা মজাকে বাছ লাগিছে গাইজ তো নদী পাৰত যায় আৰু দেখাই আছো গাইজ চাই থাকক আৰু আজিৰ পৰা আৰু ব্লগিং ষ্টাৰ্ট কৰি দিওঁ আৰু গাইজ বহুত দিন মূৰত ৰখি থাক মই যাওঁ ইহঁত দুটাই পুৰা একদম ধুনীয়াকে ৰিলচ বনাই আমি সেই জেগাৰ পৰা এই জেগাৰ হাতে বহুত সময় লাগিল আৰু চাব পাৰে আমি বৰ্তমান একদম ধুনীয়াকে নদী পাৰ পাই গৈছো আৰু চাব পাৰে আজিৰ বাবে এটা সৰুছে এটা আপোনালোকৰ আগত এটা সৰুছে এটা ব্লগ আপোনালোকৰ আগত দিলো তো চাব পাৰে গাইজ এইফালে একদম ধুনীয়াকে আমি পথাৰৰ মাজত আছো আৰু বহুত দুখৰ দিন গ'ল বহুত বেয়া দিন গুচি গ'ল গাইজ তো এতিয়া আমি পুৰা একদম ঘৰলৈ যাই আছো বৰ্তমান বগৰী খাই আছো ভালটো ললাই বেয়াটো তৈল কেনে পৰি গেল এই থুপটোৰ এটা বগৰী মাৰি আছো নপৰে মাৰি আছো ৰ'বা মই জানি বুজি মাৰা নাই গাইজ সেইবাৰ মাৰি আছো মাই গড গাইজ এই বগৰীটো বেছি খাব পাৰলা আমাৰ মুতি লৈছে বগৰীত মুতছি এইটো মুচি বোলে বগৰীটো বেচেৰা বগৰী কিন্তু বহুত অত্যাচাৰ কৰছি গাইজ কি হৰি পৰে ইয়াৰ পৰা আইফোন 12 প্ৰ পৰি গেলে এইবাৰ মই মাৰিম আইফোন 12 তাৰপিছত ফচি গাইজ খাই দিয়া আৰু তো আজি বাবে ইমানে তো বুজি ল'বলৈ হৈছে তো আজি বাবে বাই 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 বুলি কওঁ dislike guys please dislike